নমস্কাৰ পচন্দেকাৰ এপছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে পচন্দেকাৰ এপছৰ 22.5 আপডেট ভাৰ্চন অনুসৰি অংগনাবাদী কৰ্মী এগৰাকী যেতিয়া অংগনবাদী চেণ্টাৰটো উপস্থিত নাথাকে তেতিয়া পচন্দেকাৰ এপছত অংগনবাদী চেণ্টাৰটো কেনেকৈ অপেন কৰা দেখুৱাব আৰু কেনেকৈ শিশুসকলৰ এটেণ্ডেঞ্চ দিব সেই সম্পৰ্কে এই ভিডিঅ'ৰ জৰিয়তে দেখুওৱা হৈছে। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা টিলিঙাটো চুই দি নটিফিকেশ্যন অল কৰি দিব যাতে মোৰ ভিডিঅ'ৰ সকলো আপডেট আপোনালোকে পাই থাকে। লগতে আন দিনৰ দৰে এটা লাইক দিবলৈ নাপাহৰিব। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। এতিয়া পচন্দেকাৰ এপছত অংগনবাদী চেণ্টাৰটো অপেন কৰা দেখুৱাবলৈ হ'লে নিজৰ মোবাইল ফোনত পচন্দেকাৰ এপছটো অপেন কৰাৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াতে চুই দিব অংগনবাদী ৱৰ্কাৰ। ইয়াতে চুই দিয়াৰ পিছত পচন্দেকাৰ এপছত ৰেজিষ্টাৰ হৈ থকা যিটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড দি পচন্দেকাৰ এপছটো চাইন ইন কৰিব। চাইন ইন কৰাৰ পাছত আপোনালোকে এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াতে ডেইলি টেগিং আছে আৰু তলত ইয়াতো ডেইলি টেগিং আছে। গতিকে যিকোনো এটা অপশ্যন আপোনালোকে চুই দিব পাৰে। ইয়াতে চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াতে এটা কথা লিখা আছে যে ইউ আৰ এৱে ফ্ৰম ইয়ৰ অংগনবাদী চেণ্টাৰ, প্লিজ চিলেক্ট এ ৰিজন ফৰ বিং এৱে। এই কথাখিনি যিসকল অংগনবাদী কৰ্মীয়ে অংগনবাদী চেণ্টাৰত উপস্থিত থাকে তেওঁলোকে এইটো দেখা নাপাব। যিসকলে মোবাইল ফোনটো লৈ অংগনবাদী চেণ্টাৰত পৰা আঁতৰত থাকে তেওঁলোকেহে এইটো পচন্দেকাৰ এপছত দেখা পাব। আৰু ইয়াত এটা কথা উল্লেখ কৰিছে ডিষ্টেঞ্চ ফ্ৰম অংগনবাদী চেণ্টাৰ 6.1 কিলোমিটাৰ। মানে কি কাৰণে অংগনবাদী চেণ্টাৰৰ পৰা 6.1 কিলোমিটাৰ দূৰত আছে সেইটো ইয়াতে চিলেক্ট কৰিব লাগিব। চাৰিটা কাৰণ আছে। মই আকৌ কৈছোঁ যে ইয়াত যে লিখা আছে এই কথাখিনি যিসকল অংগনবাদী কৰ্মীয়ে নিজৰ মোবাইল ফোনটো লৈ অংগনবাদী চেণ্টাৰত প্ৰেজেণ্ট থাকে তেওঁলোকৰ ক্ষেত্ৰত এইটো দেখা নাপাব তেওঁলোকে। আৰু যিসকলে মোবাইল ফোনটো লৈ অংগনবাদী চেণ্টাৰৰ পৰা আঁতৰত থাকে তেওঁলোকৰ ক্ষেত্ৰতহে এই কথাখিনি তেওঁলোকে নিজৰ মোবাইল ফোনত দেখা পাব। আৰু ইয়াত চাৰিটা কাৰণ আছে। সেই চাৰিটা কাৰণৰ ভিতৰত যিকোনো এটা কাৰণ ইয়াতে চিলেক্ট কৰি দিব লাগিব। গতিকে আপোনালোকে ইয়াতে চুই দিব। ইয়াতে চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত এই চাৰিটা কাৰণ উল্লেখ কৰিছে। ইয়াত আছে আই এম অন লিভ, আই এম অন অফিচিয়েল ডিউটি, আই এম অন এডিশ্যনেল চাৰ্জ, নেটৱৰ্ক আনএভেইলেবল এট দ্য AWC। গতিকে এই চাৰিটা কাৰণৰ ভিতৰত যিকোনো এটা কাৰণ আপোনালোকে চিলেক্ট কৰি দিব লাগিব। মই এই কাৰণটো চিলেক্ট কৰি দিলোঁ। এই কাৰণটো চিলেক্ট কৰি দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পালে। গতিকে ইয়াতে এই কাৰণটো ইয়াতে চিলেক্ট হৈ গ'ল। তাৰপিছত ইয়াতে অপেনত চুই দিব। অপেনত চুই দিয়াৰ পিছত আপোনালোকে এইটো কনফাৰ্মেশ্যন মেছেজটো দেখা পাব। ইয়াতে উল্লেখ কৰিছে কনফাৰ্মেশ্যন লিখা আছে ওৱান্স AWC ষ্টেটাছ ইজ চেট টু অপেন ইউ কাণ্ট চেঞ্জ ইট। গতিকে ইয়াতে অ'কে কৰি দিব। ইয়াতে অ'কে কৰি দিলে, অ'কে কৰি দিয়াৰ পিছত দেখা পাইছে এয়া গ্ৰীণ হৈ গ'ল, হয়নে, অপেন হৈ গ'ল। গতিকে তাৰপিছত আপোনালোকে ইয়াতে চিলড্ৰেনছ গ্ৰুপ ফটো ইয়াতে চুই দিব। তাৰপিছত ইয়াত এটা কথা উল্লেখ আছে যে প্লিজ কেপচাৰ AWC চিলড্ৰেন ফটো ফাৰ্ষ্ট ইন অৰ্ডাৰ টু এণ্টাৰ এটেণ্ডেঞ্চ অব্লিক মৰ্ণিং স্নেক্স ডিটেইলছ। মানে অংগনবাদী চেণ্টাৰত শিশুৰ এটেণ্ডেঞ্চ দিয়াৰ আগতে এই গ্ৰুপ ফটোখন দিব লাগে। আপোনালোকে গ্ৰুপ ফটো দিবও পাৰে বা নিদিবও পাৰে। যদি দিয়ে তেনেহ'লে প্ৰচিড কৰিব লাগিব আৰু যদি নিদিয়ে তেনে স্কিপ কৰিব লাগিব। গতিকে ইয়াত চুই দিলে। ইয়াত চুই দিয়াৰ পাছত
এয়া দুটা অপশ্যন আছে, প্ৰচিড আৰু স্ক্ৰিপ্ট। যদি গ্ৰুপ ফটো দিয়ে তেনেহ'লে প্ৰচিড কৰিব, যদি গ্ৰুপ ফটো নিদিয়ে স্কিপ কৰিব লাগিব, স্কিপ কৰিব। আৰু ইয়াতে লিখা আছে চিলড্ৰেনছ গ্ৰুপ ফটো কেপচাৰ গাইড। গতিকে গ্ৰুপ ফটো তোলোতেনে কেনেকৈ গ্ৰুপ ফটোখন আপোনালোকে তুলিব লাগিব সেয়া ইয়াতে উল্লেখ আছে। য'ত ৰাইট চিন আছে তাৰমানে ফটোখন তেনেকৈ তুলিব লাগিব, আৰু য'ত পূৰণ চিন আছে পূৰণ চিন থকাবিলাকৰ মতে মানে ফটোখন তেনেকৈ তুলিব নালাগে। এতিয়া স্কিপ কৰি দিব। স্কিপ কৰি দিয়াৰ পাছত আপোনালোকে এয়া এটেণ্ডেঞ্চ দিব পাৰিব, ইয়াত দেখা পালে। গতিকে এটেণ্ডেঞ্চত চুই দিব। এটেণ্ডেঞ্চত চুই দিয়াৰ পাছত এয়া বেনিফিচিয়াৰীখিনি যিখিনি চিলড্ৰেন অংগনবাদী চেণ্টাৰলৈ আহে সেইখিনি ইয়াতে উল্লেখ আছে। গতিকে এই বক্সখিনি যে আছে বেনিফিচিয়াৰী এগেইনষ্টত ইয়াতে চুই দিব। টাচ কৰি দিলেই হয়, এনেকৈ চুই দিব। চুই দিয়াৰ পিছত ইয়াতে কেৱল ৰাইট চিন হৈ যাব। ৰাইট চিন হোৱাৰ পিছত আপোনালোকে ইয়াতে ছাবমিট কৰি দিব। ছাবমিট কৰি দিলে সেই দিনটোত যিকেইটা ল'ৰা ছোৱালী আহিছিলে সেয়া ল'ৰা ছোৱালীকেইটাৰ মানে এটেণ্ডেঞ্চ দিয়া আপোনালোকৰ হৈ যাব। ধন্যবাদ।